আজি গৈ আছোঁ চেণ্টাৰ। বহুত দিনৰ মূৰত চেণ্টাৰ খুলিছে, মানে বজাৰ খুলিছে আজি বহুত দিনৰ মূৰত। প্ৰায় 6-7 মাহৰ মূৰত বজাৰ খুলিছে আৰু বসন্তীক লগত লৈ ৰুবুলৰ লগত গৈ আছোঁ চেণ্টাৰলৈ। ওকে, প্ৰথমে আমি পঞ্চায়তত সোমালোঁ আৰু পঞ্চায়তত সোমাই কিবাকিবি কাম আছে তাত কৰি লওঁ। ৰুবুল আগত গৈ আছে আৰু মই সোমাই গৈ আছোঁ। এইটো হৈছে আমাৰ পঞ্চায়ত। অ'কে, এতিয়া আহি পালোঁহি ঘৰ। মানে চেণ্টাৰ গৈছিলোঁ, ভিডিঅ' কৰা নহ'লে, অকল পঞ্চায়তত সোমাই কিবাকিবি কৰি গুচি আহিলোঁ। আৰু চেণ্টাৰত কৰা ভিডিঅ' মানে মানুহ ধেৰ যে কৰিবলৈ বেয়া লাগিলে, চ' ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া আমাৰ ঘৰ পালোঁহি। ঘৰত আহি কিবা মুগা সূতা কাটিছে, ঘৰত মুগা পৰিছিলে আৰু তাৰে ভিডিঅ' এটা ক্লিপ চাই লওকচোন আপোনালোকো। তো গাইছ, এইবিলাক সূতা কাটি আছে। সূতা এইটো টাকুৰি বুলি কয়, আৰু টাকুৰি নহয় ভাঙুৰি বুলি কয়। আৰু ভাঙুৰিটো এইফালে সূতা দি আছে, সূতাবিলাক ওলাই লাহেকৈ দি আছে আৰু এইফালে ঘূৰাই আছে। এনেকৈ সূতাবিলাক কটা হয়। আৰু এইফালে মা আৰু খুৰী, বৰ্তা আৰু এইফালে দেউতাই কাটি আছে সূতা আৰু মই চাই আছোঁ। বৰ্তাই এইবিলাক গুচাই দিছে আৰু এইফালে দি দিছে। আৰু গাইছ, এইটো কৰিবলৈ প্ৰথমে আপোনালোকে মুগা লেটাখিনি বা এই লেটাখিনি বইল কৰি ল'ব লাগিব কিবা পাত এটা দি। বিশেষ মই নাজানো কি পাত দি বইল কৰে, আৰু সেই কোমল হ'বৰ কাৰণে। আৰু এইখিনি তাৰপাছতে এইটো প্ৰচেছ কৰিব পাৰিব। তো গাইছ, এতিয়া মই এবাৰ ট্ৰাই কৰি চালোঁ আৰু একদম বঢ়িয়া লাগে। কিন্তু হাতৰ যোনডোখৰ এই সূতাডাল লৈ থকা হয়, সেইডোখৰ হাত পূৰা কাটি যায় আৰু একো নাই। আৰু ভাঙুৰিটো ঘূৰাই থাকিব লাগে। এনেকৈ আপোনালোকে হাতেৰে সূতা কাটিব পাৰে, মুগা সূতা বা এই সূতা এনেকৈ কাটিব লাগে। আৰু আপোনালোকে বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰক, কাৰণ আমি এইডোখৰ কাম কৰা জেগা হয় আৰু সেইকাৰণে এইডোখৰ জেগাতে বনালোঁ ভিডিঅ'টো। কোনো কথা নাই, চলি যাব। আৰু গাইছ, এইবোৰে হৈছে মুগা লেটাবোৰ। পিছল হৈ পূৰা পিছল হৈ গ'ল, পাতটো দিব নোৱাৰা হৈছিলতো। আৰু এতিয়া এইবোৰ আপোনালোকে খাওঁ বুলিলেও খাব পাৰে, মানে খোৱাৰ উপযোগী হৈ গ'ল। বইল কৰি থৈছে আৰু ইয়াত ভাজি দিলেতো আৰু টেষ্টি হৈ পৰে। তো গাইছ, মুগা সূতা এনেকৈ কটা হয় ঘৰতে ভাঙুৰিয়েদি। আৰু লেটাবিলাকো খালোঁ, একদম টেষ্টি লাগিলে। যদি ভিডিঅ' ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'